बड'लेण्ड रादाब नायगिरि बयखौबो बरायबाय। बाक्सानि रुपहियाव थामथि खाथिमाइनाव बाथौ खेराइ फोरबो फालिनाय आरो रुपहि बियाब बाथौ गुथुमनि 57थि बोसोरारि जथुमा खुंदों। बाथौ धोरोमनि आसारखान्थि आरो नेमखान्थि बादियै गोदो गोदाय आजै आजौमोननि समनिफ्रायनो खाथिमाइनाव फोरबोखौ बाथौ धोरोम सिबियारिफोरा फालिबोबाय थादों। आथिखालावबो खाथि फोरबोखौ गाजा गोमजायै खुंफुंनायखौ नुनो मोनो। बेबादिनो बाक्सा जिल्ला रुपहि बियाब बाथौ गुथुमनि सिबिसालियाव सानबानि हाबाफारिखौ लानानै खाथि माइनाव फोरबोखौ गाजा गोमजायै खुंफुंदों। खाथि माइनाव बाथौ खेराइ फोरबो फालिनाय आरो रुपहि बियाब बाथौ गुथुमनि 57थि बोसोरारि जथुमा खुंफुंनाया दिनैनिफ्राय जागायबाय। दिनै जागायजेननायनि गिबि हाबाफारि बादियै सिबियारि थारनाय एबा बावनाय रुंसारि गपाल बर' गोसोखां गाहाय लांगोनाखौ बेखेवनाय जायो। 21 नं सालबारि बियाबनि MCLA दिगन्त गयारिया रुंसारि गिदिर बर' गोसोखां गाहाय सायनासालि आरो जौसांखौ बेखेवनानै होयो। रुंसारि नियन बसुमतारी गोसोखां आरजसालिखौ बेखेवना होयो मुस्रिमा मृदुला बसुमतारीया आरो मोनाबिलि समाव हारिमु मोनाबिलि खुंफुंनाय जागोन होननानै मिथिहोबावदों खुंफुं आफादनिफ्राय। खाथि माइनाव बाथौ खेराइ फोरबोजों लोब्बा लाखिनानै गाहाय लांगोना बेखेवगिरि आलासि दिगन्त गयारिजों लोगोसे रुपहि बियाब दुलाराय बाथौ गुथुमनि बारग' नेहाथारि आरो समाज सिबियारि सरत सरगियारिया रादाब बिजोंनि गेजेरजों मा फोरमायदों आबुं बाथ्राखौ मिथिनानै लानिफै। আজি रुपहि आঞ্চলিक बाथौ कमिटिए আজি 57তম बाथौ खेराइ फोरबो पाली आছো माने আজি फार्स्ट डे तो ইয়াত মোক মানে মেইন গেট উদ্বোধন কৰিবৰ কাৰণে মোক মাতিছিলে। ময়ো MCLA হিচাপে ইয়াতে মই উপস্থিত হ'লো আৰু মই গেটখন মানে উদ্বোধন কৰি দিয়া হ'ল। আমাৰ মানে অসমৰ অনলি নহয়, আমাৰ ভাৰতবৰ্ষতে মানে বহুত ভাল এটা মানে শিল্পী আছিলে। সেইটো কাৰণে এতিয়া মানে আমাৰ ওচৰত নাই। তেখেতৰ কাৰণে মই অকমান ধূপকাঠি আৰু অলপমান আলাৰি বাতি জ্বলাই মই অকমান সেৱা কৰিলো। সেইখিনি বিৰাট ভাল লাগিছে। ইয়াতে মানে এতিয়াতো আজি ফাৰ্ষ্ট ডে না, সেইটো কাৰণে ইমান আমাৰ কমিটিখিনিহে আছে আৰু আমাৰ ৱৰ্কাৰ যিমান বাথৌৰ ৱৰ্কাৰ আছে এইখিনিহে আছে। কিন্তু আমাৰ 3টা বজাৰ লগে লগে ইয়াতে ভৰি দিব জাগা নহ'ব। মানে এনেকুৱা ভক্ত আছে আমাৰ বাথৌ ভক্তসকলে ইয়াতে আহি পেলাই চবেই মানে সেৱা কৰিব। মানে আমাৰ এই অঞ্চলত আচলতে বাথৌ অসমৰ ভিতৰতে নহয়, সৰ্বভাৰতৰ ভিতৰত এই বাথৌ ধৰ্মটো ৰূপহিতে জন্ম বুলি আমি ক'ব পাৰোঁ। কাৰণ 1960 চনত মই যেতিয়া মেম্বাৰ আছিলোঁ, আমাৰ সময়ত দুলাৰায় বাথৌ গৌতম আছিল। সেই সময়ৰ পৰা আমি জন্ম দিছোঁ। 1960 চনৰ মহাসভা এটা বাথৌ ধৰ্ম হৈছে আৰু সেইটো আমাৰ 2 নম্বৰ ৰূপহি মাধৱ এটা চামুৱাতে জন্ম হৈছে। আৰু সেই জন্ম সাপেক্ষে আজিলৈ আমাৰ ইয়াতে 1967 চনৰ পৰা এই ৰূপহিটো 67 চনৰ পৰা আজি এই 57 বছৰ হ'ল আমাৰ ৰূপহিটো। গতিকে আমি পালি আছোঁ আৰু মই নিজে ছেক্ৰেটাৰী আছোঁ। প্ৰথম 1967 চনৰ পৰা মই নিজে ছেক্ৰেটাৰী আছিলোঁ, তাৰপৰা আজিলৈ চলি আছে। গতিকে আমাৰ এই অঞ্চলৰ মানুহে বাথৌ ধৰ্মাৱলম্বী মানুহ, তেওঁলোকে বেছিকৈ ভাল পায় আৰু এই বাথৌ ধৰ্মৰ মানুহখিনিয়ে খুব সহজ সৰলভাৱে কাম কৰে। আমাৰ এইটো 1 তাৰিখে আমাৰ এই মাইনাও খেৰাই কাটি আজিৰ পৰা প্ৰথম আৰম্ভ হৈছে। আজি আমাৰ প্ৰথম কাৰ্যসূচী বিভিন্ন দ্বাৰ, বিভিন্ন মন্দিৰ, আমাৰ এই দুৱাৰ মুকলি, আমাৰ এই ভজনালয় দুৱাৰমুখলি, পেণ্ডেল ষ্টেজ মুকলি হ'ব। ইয়াৰ পিছত আমাৰ 10টা বজাৰ পৰা ইয়াতে আমাৰ বাথৌ খেৰাই আৰম্ভ হ'ব। তাৰপৰা দিনটোৱে আজিৰ পৰা 5 তাৰিখলৈকে সম্পূৰ্ণ কণ্টিনিউ নিশা সাংস্কৃতিক সন্ধিয়া চলি থাকিব। গতিকে পাঁচদিন আমাৰ তেনেকুৱা লৈছে।